ছাত্ৰ-ছাত্ৰীসকল এয়া 9Dৰ আমি 2 নম্বৰৰ অংকখিনি কৰিম। এক দিছে 101 স্কয়াৰ সূত্ৰ প্ৰয়োগ কৰি মান উলিয়াব লাগে। সূত্ৰ প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা। মান নিৰ্ণয় কৰা। সলিউশন লিখিলে কি সূত্ৰ প্ৰয়োগ হ'ব ন? এইটো আমি যেতিয়া ইয়াক ভাঙি দিম, এটা কি এইটো আজি কেনেকৈ পঢ়িম? এইটো 101 বুলি পঢ়িম দেই। 101 মানে 101 বুলি পঢ়োঁতে আমি দুটা ভাগ কৰিছোঁ। এটা পাইছোঁ 100 আৰু ওৱানটো পাইছোঁ 1 হ'ল। এনেকৈ পঢ়িলোঁ 101 বুলি ভাবে চব ভাগ কৰি দিয়া হ'ল স্কয়াৰ হ'ল। তুমি যেনেকৈ লাহে লাহে পঢ়িলে দুটা সংখ্যা পায়, সেইটোকে ভাঙি দেখুৱাই দিব লাগে। 101 হ'ল স্কয়াৰ দিলোঁ। এইটোৱে সূত্ৰ। ই অভেদ 1ত পৰিছে। a + b হোল স্কয়াৰ সূত্ৰ মতে পৰিলে সেইমতে আমি কৰিব লাগিব। 100 হোল স্কয়াৰ হ'ল। শেষত 1 আছে, 1টো দুইলৈ পাতিম 1 হোল স্কয়াৰ। মাজত 2ৰ লগত এই দুইটা পূৰণ কৰিম। এই দুইটা 100 আৰু 1 পূৰণ কৰিম। 100 আৰু 1 পূৰণ কৰিলোঁ। এতিয়া যোগচিন থকাৰ কাৰণে ইয়াত আগতো যোগচিন পিছতো যোগচিন। এতিয়া আমি 102টা পূৰণ কৰিলে 10,000 হ'ব। হ'ল। আমি শূন্য কেইটা আছে? শূন্যবোৰ ডাবল কৰি দিয়ে। ইয়াতে 2 আছে, তাৰমানে শূন্যবোৰ ডাবল কৰি দিয়া 4টা শূন্য। ইয়াত 2 আছে কাৰণে দুটা শূন্যক 4টা শূন্য কৰি দিলোঁ আৰু 1 × 1 বুলি বুজালোঁ। হৈ গ'ল। এইটো সহজ নিয়ম মানে। তাৰপিছত এইকেইটা পূৰণ কৰিম। 2 100 × 200, 200 × 200 যোগ 1ৰ বৰ্গ সদায় একে হ'ব। 1 স্কয়াৰ হ'লে 1 হ'ল। এইকেইটা আমি যদি যোগ কৰি দিওঁ আকৌ সেইটো ওলাব, কিন্তু আমি ইমানলৈ যাব নালাগে, ইমানতে মানটো ওলাব। চৰি প্লাছ কৰি দিব লাগিব। সূত্ৰ প্ৰয়োগ মান উলিয়াব লৈছেতো। এতিয়া আমি গোটেইকেইটা যোগ কৰি দিম। এতিয়া প্ৰথমটো 0, ইয়াৰো প্ৰথমটো 0, ইয়াৰো প্ৰথমটো 0, 1 মিলি হ'ল 1 ন। প্ৰথমটো 0, ইয়াৰ প্ৰথমটো 0, ইয়াৰ প্ৰথমটো 0, 0 0 0 1। দ্বিতীয়টো 0, দ্বিতীয়টো 0, ইয়াত নাই, এইটো 0। তৃতীয়টো ইয়াত 0 আছে, ইয়াত 2 আছে আৰু ইয়াত নাই, 2 0 2। চতুৰ্থটো 0 আছে, ইয়াত চতুৰ্থ সংখ্যাখন তাতো নাই, গতিকে 0 বহিল। আৰু পঞ্চম সংখ্যা 1 আছে, নামি আহিল। তোমালোকে নহ'লে কাষত যোগ কৰি চাব পাৰা। কাষত যোগ কৰিলেও চালেও হ'ল। এনেকৈ পাতি ল'ব লাগে। কিছুমানে যোগ বা বিয়োগ কৰিবই জনা হোৱা নাইগৈ। ক্লাছ 8 পাইছেগৈ, কিছুমানে যোগ বিয়োগ কৰিব শিকা নাই, কেনেকৈ সংখ্যাবোৰ বঢ়াব লাগে। গতিকে ভালকৈ চাই ল'বা। এটাৰ তলে বহাই ল'ব লাগে ধুনীয়াকৈ। তাৰপিছত 0 0 1, 0 0 0, 0 2 2, 0 নামি আহিলে আৰু 1টো নামি আহিলে। ঠিক আছে। আমি 10,201 পালোঁ। হ'ল। সূত্ৰমতে প্ৰয়োগ কৰি আমি 1 নম্বৰ অংকটো মান পাই গ'লোঁ। সহজ নে? তাৰপিছত তোমালোকক বেছি দূৰলৈ নহয়, 2 নম্বৰৰ 5টো কৰি দিছোঁ 92 হোল স্কয়াৰ। ইয়াকো সূত্ৰ প্ৰয়োগ কৰি বৰ্গমূল উলিয়াব লাগে। সলিউশ্যন লিখি ল'লোঁ। 90 এইটো কেনেকৈ পঢ়িম? 92 বুলি পঢ়িম। 92 হ'ল। ভাগ কৰিলোঁ 92 প্লাছ ব্ৰেকেট দিলোঁ, দি হোল স্কয়াৰ দিলোঁ। ইয়াত স্কয়াৰ দিয়া আছে, এইটো ভাঙি দিলেও 92ৱে হ'ব। স্কয়াৰটো বাহিৰত থাকিবই। এতিয়া আমি তাক সূত্ৰত প্ৰয়োগ কৰিম। কি সূত্ৰত প্ৰয়োগ হ'ব? a + b হোল স্কয়াৰ সূত্ৰত প্ৰয়োগ হ'ব। তেতিয়াহ'লে এইটো a, এইটো b ন। 90 হোল স্কয়াৰ আৰু শেষত 2টো পাতিলোঁ 2 হোল স্কয়াৰ। মাজত 2ৰ লগত এই দুইটা পূৰণ হ'ব। 2 লগত 2 × 90 × 2। ইয়াত প্লাছ থকাৰ কাৰণে আগে পিছে প্লাছ দিলোঁ। এতিয়া
ইয়াত 2 আছে, ঘাত 2 আছে, তো শূন্যটো এটা শূন্য দুটা শূন্য হৈ গ'ল, শূন্যবোৰ ডাবল হৈ গ'ল, এটা শূন্য আছে দুটা শূন্য হৈ গ'ল, ইয়াত 2 থকাৰ কাৰণে এটা শূন্যটো দুটা শূন্য হ'ল, আৰু 9 দুটা পূৰণ কৰিলে 9 9 81 যোগ 9 2 18, 18 2 36, 9 2 18, 18 2 36, আৰু এটা শূন্য আছে বহাই ল'লোঁ হ'ল। শূন্যবোৰ পিছত বহাই দিলেই হৈ যোগ 4 ঘাত 2 আছে, 2 স্কুৱাৰ ইকুৱেল 4। আমি এই গোটেইকেইটা যোগ কৰি দিম। এতিয়া যোগ কৰিলে কিমান পাম চাব, ইয়াৰ প্ৰথমটো শূন্য, ইয়াৰ প্ৰথমটো শূন্য, আৰু ইয়াৰ প্ৰথমটো 4, গতিকে 0 0 4 হ'ল, 0 4 4 হ'ল, ইয়াৰ প্ৰথম দ্বিতীয়টো শূন্য, ইয়াৰ দ্বিতীয়টো 6, 0 6 6, 1 3 4, 8টো নামি আহিলে হ'ল। আমি 92ৰ মানটো উলিয়াব পাৰিলোঁ। ঠিক আছে, সহজে বুজাবলৈ চেষ্টা কৰাইছোঁ। তোমালোকে বুজি নাপালে ভিডিঅ'টো বাৰে বাৰে চাবা, আৰু যিসকলে প্ৰথমবাৰৰ চেনেলটোলৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো দবাই দিব।